যেটো আপুনি জানে যে ৭৫ বছৰ যেটো আমাৰ সেলিব্রেশন গোটেই সমগ্ৰ দেশত তাৰ প্ৰতি কেন্দ্ৰ কৰি আজি কোকৰাঝাৰ জিলাৰ ভৱানীপুৰ ক্লাবত লায়ন্স ক্লাবে যেটো ব্লাড ডোনেশ্যন কেম্প আয়োজন কৰিছে সঁচাই আনন্দজনক কাৰণ আজাদী কে অমৃত উৎসৱত যেটো আমি সেলিব্রেশন কৰি আছো ঘৰ ঘৰ তিৰংগা তো সেইমতে আজি যে সকলে আহিছে স্বেচ্ছাসেৱকসকল আহি ব্লাড দি আছে যে দেশ আগুৱাই লৈ যাব লাগে আৰু যোন মানুহবিলাক ব্লাডৰ কাৰণে মৰে বা প্ৰাণ যায় সেই ব্যক্তিসকল যাতে মানে এই টেষ্টটোৰ কাৰণে জীয়াই থাকিব পাৰে যাৰ কাৰণে ইমান ধুনীয়া এটা পদক্ষেপ লায়ন্স ক্লাবে লৈছে মই সঁচাই আনন্দিত মই আশা ৰাখিছোঁ লায়ন্স ক্লাবৰ যেনেকুৱা এক্টিভিটিজ আমাৰ কোকৰাঝাৰ জিলাত কৰি আছে বছৰকে ধৰি এনেকুৱা ব্লাড ডোনেশ্যন কেম্প বা আই কেম্প বিভিন্ন আদি কৰি ধৰি এক্টিভিটিজবিলাক যিবিলাক কাম লায়ন্স ক্লাবে কৰি আছে আমাৰ প্ৰেছিডেণ্ট নাহাটেজীৰ নেতৃত্বত তো মই বিচাৰোঁ আগন্তুক দিনক আৰু এনেকুৱা এক্টিভিটিজ কৰক যোন এক্টিভিটিজ নাকি আমাৰ সমাজখন আগবঢ়াই লৈ যাব আৰু দেশখন মানে সৌন্দৰ্য আগবঢ়াব সেইমতে আজিৰ এই যে ১৩ তাৰিখ কোকৰাঝাৰ জিলা ভৱানীপুৰ ক্লাবত এই ব্লাড ডোনেশ্যন কেম্প নিয়াৰ এবাউট ৩০জন ল'ৰা বা পুৰুষ আজি ইয়াৰ স্বেচ্ছাকে এই ইয়াতে তেজ দিব আৰু সেই তেজটো RNB চিভিল হস্পিটেলত জমা পৰিব আৰু সেই তেজেৰে বহুত মানুহৰ জীৱন ৰক্ষা পাব তো আজিৰ এই ধুনীয়ামূলক কাৰ্যসূচীত মই ইয়াতে আহিছোঁ আমন্ত্ৰিত অতিথি হিচাপে আহিছোঁ আৰু যিহেতু মোৰ নিজৰ ডিপাৰ্টমেণ্ট বহুত ভাল লাগিছে আৰু আশা ৰাখিছোঁ আৰু এটা আহ্বান আপোনালোকৰ সংবাদ মানে চেনেলৰ জৰিয়তে যে সবেই সকলোৱে আগবাঢ়ি আহিব লাগে স্বেচ্ছাৰে তেজ দিব লাগে এই মানে আমাৰ দেহত যিমান তেজ থকা উচিত তাতকৈ আমাৰ দেহত অত্যাধিক তেজ আমাৰ দেহত থাকে বহুত যিমান আমি জানো যে ১২ থাকিলেই হয় আমাৰ হিমোগ্লোবিন কাৰোবাৰ ১৪ থাকে কাৰোবাৰ ১৫ থাকে ১৬ থাকে তো সেইমতে সেই মানে হিমোগ্লোবিন থকা ব্যক্তিসকলে আৰামছে তেজ দিব পাৰে সেই ব্যক্তিসকল আগবাঢ়ি আহক তেজ দিয়ক মানুহৰ জীৱন ৰক্ষা কৰক আৰু তেজৰ কাৰণে আপোনাৰ জানে ডাঙৰ হস্পিটেলত গ'লে গম পোৱা যায় তেজৰ কাৰণে কিমান মানুহ জীৱন দিয়ে এনে তেজ নাপায় আৰু তেজ এনেকুৱা বস্তু পইচা দিও আমি কিনিব নোৱাৰোঁ এনেকুৱা টাইমত সেইকাৰণে যদি ব্লাড বেংকত যথেষ্ট পৰিমাণৰ তেজ থাকে তেনেহ'লে মানুহে এটা মানে কনফিডেন্স পায় যি নহওক বহুত ভাল লাগিল সকলোকে মই আজাদী অমৃত উৎসৱ এই ৭৫ বছৰৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে তিৰংগা উত্তোলন কৰক আপুনি কৈছে মই বুজিছোঁ গম পাইছোঁ এইটো খালি হেল্থ ডিপাৰ্টমেণ্ট বুলি নহয় প্ৰত্যেকটা ডিপাৰ্টমেণ্টতে এনেকুৱা উৎকৰ্ষ চলে আপোনালোকে জানি এণ্টি কাৰাপশ্যনৰ পৰা বিভিন্ন ডিপাৰ্টমেণ্টত ইতিমধ্যে গ্ৰেপ্তাৰ হৈ আছে আমি সংবাদত পাই আছোঁ আমি বিভিন্ন ধৰণৰ পত্ৰিকাত পাই আছোঁ হেল্থ ডিপাৰ্টমেণ্ট বুলি নহয় প্ৰত্যেক ডিপাৰ্টমেণ্টত এনে উৎকৰ্ষ লোৱা মানুহ থাকে কিন্তু উৎকৰ্ষ লোৱা মানুহবিলাক এতিয়া আৰু মানে হেৰি নাপায় এতিয়া তেওঁলোকৰ একশ্যন লোৱা হ'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নেতৃত্বত আপুনি জানে যে ধুনীয়া অসমখন গঢ়ি আছে সেইমতে প্ৰত্যেক বিভাগত যিবিলাক মানুহ উৎকৰ্ষ লয় সেই উৎকৰ্ষ মানুহবিলাকক প্ৰমাণ সহকাৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় যেতিয়া এইটো ভিডিঅ' ক্লিপছ এটা ওলাইছে সেইমতে মই যোৱাকালি মই জইণ্ট ডাইৰেক্টৰৰ লগত কথা পাতিছোঁ আমাৰ আহমেদ ডাঙৰীয়াৰ লগত মই মোৰ ফালৰ পৰা লিখি দিছোঁ অহাকালি বা পৰহি আমাৰ যেতিয়া আজি ছেকেণ্ড ছেটাৰডে আজি মানে ছেটাৰডে অফিচ বন্ধ হয় অহাকালি ৰবিবাৰ 15 আগষ্ট 16 আগষ্টত তেওঁৰ অফিচিয়েলি অৰ্ডাৰ ওলাই যাব হি হেজ বিন ছাছপেণ্ডেড ফৰ 6 মান্থ তো এই 6 মান্থৰ ছাছপেনশ্যন তাক কৰিছোঁ আৰু এনেকুৱা মই এতিয়া অলপ গম পাইছোঁ যে এনেকুৱা আমাৰ বালাজানতো হৈ আছে মই অলপ চাই পেলাই যদি আমি প্ৰমাণ পাওঁ তেনেহ'লে সেই মানুহক আমি একশ্যন ল'ম ইয়াত যি ব্লাড ডোনেশ্যন কেম্পটো পাতিলে তাৰ বাবে মই তেখেতসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ই বৰ অতি সময় উপযোগী হৈছে কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আমি নতুন নিউ ডনৰ ক্ৰিয়েট কৰিব পাৰিব লাগিব মই কোকৰাঝাৰত যিটো দেখিছোঁ আমাৰ মানুহে ব্লাড দিবলৈ খুবেই ভয় কৰে মানুহৰ যিটো ধাৰণা মানুহে ঠিক যেন ব্লাডটো এটা ঔষধ বুলি ভাবে যে ডাক্তৰে প্ৰেছক্ৰিপশ্যন লিখি দিব ফাৰ্মাচীত মেডিচিন লোৱাৰ নিচিনাকৈ তেওঁলোক ব্লাড বেংকত যাব ব্লাডটো লৈ পেলাই গুচি আহিব কিন্তু ব্লাডটো যে তেনেকৈ মেনুফেকচাৰিং কৰিব নোৱাৰি এই ব্লাডটো কোনোবা যদি দিব লাগিব তেতিয়াহে যে ব্লাডটো পোৱা যে সম্ভৱ সেই কনচেপশ্যনটো মানুহৰ মাজলৈ আহিব লাগিব গতিকে কি হয় সেইকাৰণে আমাৰ লায়ন্স ক্লাবে ব্লাড ডোনেশ্যন কেম্প পাতি ব্লাডবোৰ কালেক্ট কৰি আছে কিন্তু কিছুমান মানুহে ব্লাড দিবলৈ ভয় কৰাৰ কাৰণে ব্লাডটো 1 মাহতে শেষ হৈ যায় গতিকে যে ব্লাডটো কোনোবা এজনে ব্লাডটো দিব লাগিব তেতিয়াহে যে এটা ব্লাডটো পোৱা যায় এই ধাৰণাটো মানুহৰ মাজলৈ আহিব লাগিব গতিকে ব্লাড ডোনেশ্যনটো ইজ এবছলিউটলি ছেফ প্ৰচেছ এনি হেল্ডি পাৰ্চন কেন ডোনেট ব্লাড এই বস্তুটো মানুহৰ মাজত সোমাব লাগিব সেয়ে মই প্ৰত্যেককে ব্লাড ডোনেশ্যনৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিলোঁ যাতে আমাৰ এই ব্লাড শ্বৰ্টেজৰ যিটো প্ৰব্লেম সেইটো ছল্ভ হৈ যায় লায়ন্স ক্লাব মাৰৱাৰী ৱমেন্স আৰু ভৱানীপুৰ ক্লাবে মিলি ভৱানীপুৰ ক্লাবৰ ইয়াত আমি এটা ব্লাড ডোনেশ্যন কেম্পৰ আয়োজন কৰিছোঁ আপোনালোকে সকলোৱে জানে আজাদী কা অমৃত মহোৎসৱ আমি পালন কৰি আছোঁ আৰু
আজি সবচে ডাঙৰ এটা আমাৰ ৰিকুৱাৰমেণ্ট আছে ব্লাড বেংকৰ যোনটো RNB চিভিল হস্পিটেল আছে তাতে ব্লাডৰ বহুত শ্বৰ্টেজ চলি আছে আৰু আমি এইটো ৰিয়েলাইজ কৰিছোঁ এইকাৰণে আমি ইয়াতে ব্লাড ডনেশ্যন কেম্প পাতিছোঁ আমাৰ কোকৰাঝাৰৰ মানুহ যিমান আমাৰ ইয়াত থাকে সিহঁতে ব্লাডৰ কাৰণে কোনোবা নমৰে কোনোবা চাফাৰ নকৰে আমাৰ এইটো মটিভ আছে আৰু লাইফ ক্লাবে আপোনাৰ জানে কি সদায় মানৱতাৰ কাৰণে কাম কৰি আছে আৰু এইকাৰণে আমি এইটো কৰি প্ৰগ্ৰামটো লৈছোঁ আৰু আমি আপোনালোকক চবক এপিল কৰিছোঁ কি এটা এৱেৰনেছ ড্ৰাইভ আপোনালোকে লওক এৱেৰনেছ কৰিলে মানুহবিলাকে আজি ব্লাড দিব ভয় খায় কাৰণে ব্লাড দিব নাহে যেতিয়া ৰিকুৱাৰমেণ্ট আহে তেতিয়াহ'লে বহুত লিমিটেড মানুহে ৰেগুলাৰলি দি থাকে তিনিমাহ পিছত দি থাকে কিন্তু আমি ড'নাৰ নাপাওঁ বহুত প্ৰব্লেম ফেচ কৰে আমাৰ লোকেল মানুহবিলাকে আমাৰ এইটো এপিল আছে চববিলাকক চব মানুহ ৰাইজক এপিল আছে কি আপোনালোকে আহক ব্লাড দিলে ভয় খাব নালাগে আপোনাৰ ব্লাডটো 48 আৱাৰ্ছৰ ভিতৰত আপোনাৰ আকৌ ব্লাড আহি যায় তিনিমাহ পিছত আপুনি দিব পাৰে আৰু আপোনাৰ বহুত ডিজিজেছবিলাক আপোনাৰ কিয়ৰ হয় ব্লাড দিলে তো এইটো আমি অনুৰোধ কৰিছোঁ সবক আহক ব্লাড দিয়ক ডনেট ব্লাড এণ্ড সেভ লাইফ बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां क'क्राझार जिडी रड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया खालि फट' गांसे पेन कार्ड आधार कार्ड भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम